সমাগত বিটিচি নিৰ্বাচনৰ আগমুহূৰ্তত বিটিচি অঞ্চলত চলিছে দুৰ্বৃত্তৰ তাণ্ডৱ। যোৱা ৰবিবাৰে ওদালগুৰি জিলাৰ ডিমাকুচি থানাৰ অন্তৰ্গত চামৰাঙত থকা ব্ৰহ্মসেৱা আশ্ৰমৰ অন্তৰ্গত 40 বিঘা চাহ বাগিচাৰ প্ৰায় 30 বিঘা চাহ বাগিচা সম্পূৰ্ণ জ্বলাই ভস্মীভূত কৰে কোনো দুৰ্বৃত্তই। এই ঘটনাক কেন্দ্ৰ কৰি আজি ব্ৰহ্মসেৱা সমিতিয়ে ডিমাকুচি থানাত এক এজাহাৰ দিয়ে। আৰু দোষীক শাস্তি দিবলৈ অনুৰোধ জনায়। বৰ্তমান এই ঘটনাক লৈ গোটেই অঞ্চলজুৰি চাঞ্চল্যৰ পৰিৱেশৰ সৃষ্টি হৈছে। মাৰ্চ ৰবিবাৰে সন্ধিয়া অনুমান 5 বজাত আমাৰ যিটো আঁচনি আছে সেৱা আশ্ৰমত চাহ বাগান, এই চাহ বাগানটো কোনোবা উৎখাৰী বুলি আহি আমাৰ বাগান জ্বলাই চাৰকাৰ কৰি প্ৰায় কমেও 30-35 বিঘা এই বাগানটো জ্বলাই চাৰকাৰ কৰিলে। সম্পূৰ্ণ বাগানটো কিমান বিঘা আছে? সম্পূৰ্ণ প্ৰায় ইয়াৰ বাগানটো প্ৰায় 40 বিঘাৰ অলপ ওপৰ আছে। 30 বিঘাই জ্বলাই আৰু এইটোৰ লগত কিবা ৰাজনৈতিক ষড়যন্ত্ৰ থাকিব পাৰে নেকি? যিহেতু বিটিচি নিৰ্বাচন মানে আহি পালেহি, সেইটো আমি ভবা নাই। ৰাজনৈতিক ষড়যন্ত্ৰ বুলি আমি ভবা নাই। ইয়াৰে আমাৰ মাজত কোনোবা হয়তো আশ্ৰমৰ প্ৰতি ভাল পোৱা নোপোৱা হয়তো আমাৰ মাজত আছে। মই এইটোকে আহ্বান কৰিছোঁ যাতে ভাল পোৱা নোপোৱা আমাৰে আশ্ৰম, যিহেতু আমাৰ বুলি আমাৰ সম্পত্তি বুলি আমি ভাবি ল'ব লাগিব। গতিকে দুষ্কৃতিকাৰীবিলাকেতো হয়তো সিহঁতৰ কথাবিলাক অলপ বেলেগ। সেয়ে মই আহ্বান কৰিছোঁ যে দুষ্কৃতিকাৰীয়ে যিবিলাক কাম কৰি গ'ল তেওঁলোকেও চিন্তা কৰিব লাগিব, কাৰণ আমাৰে সম্পত্তি। সেই হিচাপে মই দুষ্কৃতিকাৰীসকলকো আহ্বান কৰিছোঁ যাতে আমাৰ লগত মিলি কাম কৰি যাওক বা সকলোৱে মিলি জুলি কাম কৰি যাওক, এইটোকে মই আহ্বান কৰিছোঁ। আৰু লগতে তেতিয়াও কৈছোঁ মই যিবিলাক দুষ্কৃতি আমাৰ যিহেতু 9টা মন্দিৰ আছে, 9টাৰ মন্দিৰে আমাৰ সাক্ষী। ইয়াতে আধ্যাত্মিক জ্ঞানেৰে ভৰা এই জেগাখন, গতিকে গোটেই মিলি ফেলি আমি কাম কৰিব লাগিব। পোনপ্ৰথমে মই যিবিলাক কাম কৰি গ'ল এই দুষ্কৃতিকাৰী মই লজ্জাজনক, বৰ্বৰতা, নিন্দনীয় বুলি মই ভাবিছোঁ। পোনপ্ৰথমে মই কণ্ডেম কৰিছোঁ তেওঁলোকক। গতিকে ওলাই আহক। আৰু প্ৰশাসন আছে, প্ৰশাসনকো মই আহ্বান কৰিছোঁ যাতে প্ৰশাসনে আহি এইটো যিবিলাক দুষ্কৃতিকাৰীয়ে কাম কৰি গ'ল কঠোৰভাৱে কঠোৰ শাস্তি দিবলৈ মই প্ৰশাসনক দাবী জনাইছোঁ আৰু আহ্বান জনাইছোঁ। লগতে আমাৰ ভগৱানকো, যিহেতু আমি আধ্যাত্মিক জ্ঞানেৰে ভৰা এই জেগাখন, আমি ভগৱানক বিশ্বাস কৰোঁ। ভগৱানে যাতে যিবিলাক কাম কৰি গ'ল তেওঁলোকক কঠোৰভাৱে কঠোৰ ভগৱানে শাস্তি দিয়ক, ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ।